এইটো হৈছে কল পচলা। এইটো এটা লৈছোঁ। আজি কল পচলা কুকুৰা মাংস সান্দহগুৰি দি বনাম। পচলাখিনি ভালদৰে কুটি মুচৰি লৈছোঁ। তাৰ পাছত চিকেনখিনি আগৰ পৰাই মেৰিনেট কৰি থৈছোঁ। 2টা পিঁয়াজ, অলপ নহৰু, ভালকৈ তেল দি ভালকৈ পিঁয়াজখিনি ভাজি লৈছোঁ। চিকেনখিনি দি দিছোঁ। সাধাৰণতে কুকুৰা মাংস যেনেকৈ ৰান্ধে তেনেকৈ ভাজিছোঁ। আন্দাজমতে হালধি, নিমখ দিছোঁ। আদা নহৰু পেষ্ট দিছোঁ। গুটি জালুক দিছোঁ। ভালকৈ মাংসখিনি ভাজ খোৱাৰ পাছত পচলাখিনি দি দিছোঁ। পচলাখিনি ভালকৈ ভাজ খোৱা গলি যোৱাৰ পাছত তাত অকণমান মিট মছলা দিছোঁ। তাৰ পাছত গৰম পানী দিছোঁ। পানীখিনি উতল অহাৰ পাছত সান্দহগুড়ি দি দিছোঁ। সান্দহগুড়িখিনি এনেকৈ দিব লাগিব যাতে বেছিকৈ জোলটো ডাঠো নহয়, পাতলাও নহয়। এটা নিয়মত দিব লাগিব। আপোনালোকে জানে সান্দহগুড়ি ফুলি যায়, সেই হিচাপে মনত ৰাখি দিব আৰু। জোলকণ ঘন হোৱাৰ পিছত মই টেষ্ট কৰি চাইছোঁ, খাবলৈ খুব ভাল হৈছে।